স্থাপনাবিলাক মানে নিজৰ নিজৰ জেগাত মানে লৈ আছে এতিয়া বৰ্তমান। হেপী হলি গাইজ। মই গৈ আছোঁ লোহাৰঘাট, আৰু লোহাৰঘাটত মানে দৌল উৎসৱ হয়, অলপ ব্যতিক্ৰমী ধৰণৰ দৌল উৎসৱ। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব, আৰু মই অকণমান ফ্ৰেছ হৈ লওঁ, গতিকে আপোনালোকে চাই থাকক। আৰু গাইজ মই বৰ্তমান আহি পাইছোঁ এয়া লোহাৰঘাটত, আৰু লোহাৰঘাটত মানে এয়া পিছফালে মোক দেখিবলৈ পাইছে দৌল উৎসৱ চলি আছে। আৰু ইয়াৰ লোহাৰঘাটৰ মেইন দৌলটো হৈছে এইফালে আছে, আৰু উৎসৱটো চলি আছে এইফালে। প্ৰথমতে আপোনালোকক মই মেইন দৌলটো দেখাই আছোঁ। দৌলটো দেখিবৰ কাৰণে অকণমান দেখিবলৈ পাইছে আপোনালোকে, এইটো মেইন দৌল তাতে আছে। গতিকে মই গৈ আছোঁ, আপোনালোক তাৰ পৰা প্ৰথমতে দেখুৱাই লৈ পেলাই আহোঁ। মানুহ চাওক আৰু গাড়ী চাওক, পাৰ্কিং কিমান লাগিব। গাইজ এইটো হৈছে মেইন দৌলটো, মানে ওপৰত যাই পেলাই আপোনালোকক দেখুৱাম ধুনীয়াকৈ। এইটো হৈছে মেইন দৌল, আৰু এইখন হ'ল মেইন থাপনাখন মানে। আৰু এই তাতে চলি আছে মেলা, আৰু ইয়াৰে মেইন যোনটো মানে আমাৰ কলীয়া গোঁসাই বুলি কওঁ, কলীয়া গোঁসাইটো এতিয়া বৰ্তমান মেলাত আছে। আৰু এই গধূলি মানে ইয়াতে বহাব, যোনটো বাঁহ ভাঙা কাৰ্যসূচীটো থাকে ন, ইয়াতে হয়। গতিকে পূৰা ৰেডি কৰা আছে বস্তুবিলাক। তো মানুহ চাওক, প্ৰথমতে মই অকণমান ইয়াৰ পৰা দেখুৱাইছোঁ মানুহ কিমান মানুহ, হাজাৰ হাজাৰ মানুহ আহি আছে ইয়াতে, বহুত মানুহ বুলি ক'লোঁ আপোনালোক। গতিকে চাওক, মই বৰ্তমান উপস্থিত আছোঁ লোহাৰঘাটত, আৰু এইখন বিশাল পথাৰ হয়, খেতি পথাৰ। গতিকে খেতি পথাৰতে হয় আৰু মানে উৎসৱটো। গতিকে গাইজ আপোনালোকেতো মানে বৰপেটা দৌল উৎসৱ দেখাই পাইছে, আপোনালোকে যাই থাকে। গতিকে ইয়াৰে দৌল উৎসৱটো চাওক আহি পেলাই, বিৰাট ধুনীয়া লাগে। আৰু পাৰ্কিঙৰ কাৰণে মানে জেগা এভেইলেবল, টেনশ্যন নাই আৰু পথাৰৰ মাজত না, এই মজা আৰু আল্টিমেট হয়। চাওক কিমান ধুনীয়া। আৰু মই এতিয়া মেলাৰ মাজত গৈ আছোঁ। গাইজ লোহাৰঘাটৰ দৌল বুলি ক'লে কুঁহিয়াৰ মেইন, আৰু মানে চাৰিওফালে কুঁহিয়াৰ দেখা পাব আপোনালোকে, চাৰিওফালে কুঁহিয়াৰ। বহুত আছে মানে, এনেকৈ লাইনকৈ আছে প্ৰত্যেকখন গাঁৱৰ, মানে ওচৰৰ যিমানবিলাক গাঁও আছে গাঁৱৰ পৰা গোটেইবিলাক এনেকৈ থাপনাবিলাক লৈ আহে, আৰু মানে আহি পেলাই ইয়াতে মানে পূজা আৰম্ভ কৰে। পূৰা একদম লাইনকৈ আছে, দেখিব পাৰিছে আপোনালোকে। এই দৌল উৎসৱটোৰ এইটো বিশেষ মানে আকৰ্ষণ হয়। ওচৰৰ মানে 15-20খন গাঁৱৰ পৰা পূৰা এই থাপনাবিলাক লৈ আহে, বহুত এইখিনি লাইনকৈ ৰাখি, আৰু মানে ইয়াতে মানুহবিলাকে আশীৰ্বাদ লৈ লয় ইয়াৰ পৰা ধুনীয়াকৈ। মানে একেবাৰে চাবলগীয়া মানে হেৰি আৰু দেখিবলৈ পাইছে আপোনালোকে কিমান গাড়ীত কুঁহিয়াৰ আনিছে, আৰু কুঁহিয়াৰবিলাক লৈ যায় আৰু মানে। হলি খেতি আছে পূৰা এইটো। মই আছোঁ বৰ্তমান মেলাৰ পিছফালে এয়া, তো আৰু বহুত মানে মানুহ, হাজাৰ হাজাৰ মানুহ, আৰু বিৰাট ধুনীয়া পৰিৱেশ আৰু চাবলগীয়া পৰিৱেশ। আৰু যদিহে লোহাৰঘাটৰ মানে দৌল উৎসৱ আপোনালোকে দেখা নাই, গতিকে আপোনালোকে আহি যাব। আমি বহিলোঁ পথাৰৰ মাজত, কিমান মানুহ বহি আছে পথাৰত। ওচৰৰ যিবিলাক মানে থাপনা মানে লৈ আহিছিল, এইবিলাক আৰু ৰিটাৰ্ণ লৈ যাই আছে। এইবিলাক দেখা পাইছে কিমান কিমান ৰঙা ৰঙা ঝাণ্ডা লগা আছে। এইয়া এই চাওক, এইয়া হলি হলি। থাপনাবিলাক মানে নিজৰ নিজৰ জেগাত মানে লৈ আছে এতিয়া বৰ্তমান।
মানে থাপনাবিলাক য'ৰ পৰা আনিছিল মানে তাৰ পৰা আৰু মানে ৰিটাৰ্ণ হৈ যায় আছে আৰু পুৰা পানী পুৰি আমি খাম এতিয়া তুমিও খাবা গাইজ সকলোৱে লোৱাৰ নিচিনাকৈ আমিও অকণমান মানে কুঁহিয়াৰ লৈ ল'ম চাওক কিমান কুঁহিয়াৰৰ দোকান গতিকে আমি অকণমান কুঁহিয়াৰ লৈ লওঁ ব'লক থ'ব লাগে কাটি দিয়ে দাদা আমি লৈ লওঁ কুঁহিয়াৰ এডাল কিমান দোকান নিকলেও দোকান গাইজ আমি এতিয়া বৰ্তমান যাওঁ এতিয়া আমি ঘৰত ন আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব হয়নে নহয় বাই 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 দিয়া বাই বাই দিয়া বাই 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 দে বাই বাই ন গাইজ পিছফালে চলি আছে বাঁহ ভাঙা যিটো কাৰ্যসূচী সেইটো চলি আছে আৰু মই আপোনালোকক বঢ়িয়াকৈ দেখুৱাই আছোঁ আৰু বহুত ভিৰ আৰু মানে বহুত ভিৰ মই অলপ মানে পিছফালৰ পৰা দেখুৱাই আছোঁ মানুহ চাওক ইতানো মানে মানুহ শেষ হোৱা নাই আৰু ৰাতি হ'ল আমি যাওঁ এতিয়া বল 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 বাবু বহুত ৰাতি হৈ গ'ল আমি এতিয়া যাব ওলাইছোঁ এই আমাৰ বেটাই চশমাই পিন্ধি আছে এতিয়াও ন